শিৱসাগৰ ক্ৰীড়া সন্থাৰ কাৰণে এটি আজি ঐতিহাসিক দিন। আজিৰ এই দিনটোত ONGCৰ অৰ্থ সাহায্যৰে আমি এটা অত্যাধুনিক সঁজুলিৰে সমৃদ্ধ সময় সাপেক্ষ এটি ব্যায়ামাগাৰ অৰ্থাৎ জিম আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছোঁ। ইতিমধ্যে ONGC আছাম এছেটৰ সাপোৰ্ট এছেট মেনেজাৰে অনাৰেবল মনোজ বাদানী ডাঙৰীয়াই আনুষ্ঠানিকভাৱে এই ব্যায়ামাগাৰ উদ্বোধন কৰিলে। এটা দীৰ্ঘদিনীয়া ক্ৰীড়া সন্থাৰ সপোন আজি সাকাৰ ৰূপ পাইছে আৰু আমি আশা কৰিছোঁ এই ব্যায়ামাগাৰৰ জৰিয়তে আমাৰ শিৱসাগৰৰ খেলুৱৈসকলৰ কাৰণে উঠি অহা নতুন প্ৰজন্মৰ কাৰণে তেওঁলোকৰ শৰীৰ চৰ্চাৰ ক্ষেত্ৰত এই ব্যায়ামাগাৰে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। ইয়াৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন হ'ল যদিও অহা 1 ডিচেম্বৰৰ পৰা ইয়াত অনুশীলন প্ৰক্ৰিয়া অৰ্থাৎ প্ৰশিক্ষণৰ গোটেই প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। তাৰ বাবে আমাৰ প্ৰশিক্ষক যোগেন্দ্ৰ ফুকনক ইতিমধ্যে দায়িত্ব অৰ্পণ কৰা হৈছে। এগৰাকী ৰাষ্ট্ৰীয় খেলুৱৈ, জিমৰ প্ৰশিক্ষক আৰু নিৰ্দিষ্ট নীতি নিয়মৰ জৰিয়তে ৰুলছ এণ্ড ৰেগুলেশ্যনৰ জৰিয়তে এই জিম পৰিচালিত হ'ব। আমি শিৱসাগৰৰ সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ বিশেষকৈ উঠি অহা প্ৰজন্মৰ সহযোগিতা কামনা কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে শিৱসাগৰ ক্ৰীড়া সন্থাই ক্ৰীড়াৰ উত্তৰণৰ কাৰণে লোৱা এনে ইতিবাচক কাম কাজত সমূহ শিৱসাগৰবাসী ৰাইজে অনাগত দিনত আমাক পৰামৰ্শ আৰু সহযোগিতা আগবঢ়াব। এই সম্পৰ্কত আমাৰ জিমৰ প্ৰশিক্ষক যোগেন্দ্ৰ ফুকন আছে, এগৰাকী ৰাষ্ট্ৰীয় ভাৰোত্তোলন খেলুৱৈ প্ৰাক্তন আৰু বৰ্তমানৰ এগৰাকী জিম প্ৰশিক্ষক। তেখেতে আমাৰ এই জিমটো পৰিচালনা কৰিব। মই যোগেন্দ্ৰ ফুকনক জিমটো শিৱসাগৰ ক্ৰীড়া সন্থাৰ যি এইটো জিম, আমাৰ এই জিমটো ডিচেম্বৰ 1 তাৰিখৰ পৰা আৰম্ভ হ'ব। ৰাতিপুৱা 6 বজাৰ পৰা আগবেলা 10 বজালৈ খোলা থাকিব আৰু পিছবেলা আমি 3টাৰ পৰা নিশা 9 বজালৈকে আমি খোলা ৰাখিম বুলি ভাবিছোঁ। জিমৰ মাচুল আমাৰ যিহেতু ক্ৰীড়া সন্থাৰ অধীনত আছে, গতিকেলৈ আমাৰ খেলুৱৈসকলৰ সুবিধাৰ বাবে আনতকৈ কিছু কমকৈ তেখেতসকলে প্ৰ-পত্ৰ পূৰণ কৰি আমাৰ জিমত নামভৰ্তি কৰিব পাৰিব। পুৰুষ আৰু মহিলা উভয়ৰে এই জিমত প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব। আমাৰ লগত যোগাযোগ নম্বৰ আমি পাব্লিচিটি কৰিম, তেনেধৰণে আমাৰ লগত যোগাযোগ কৰিব আৰু বা ইয়াত আহিও ক্ৰীড়া সন্থাৰ ইয়াত আহিও মানে ইয়াক প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব।